হেল্ল' এভৰিৱান, নমস্কাৰ জনালোঁ সকলোলৈকে। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ, অন্য এটা বেলেগ ভিডিঅ'। এয়া মই উকা কাপোৰ এযোৰ লৈছোঁ, এইটো ডিজাইনাৰ ভিডিঅ'। এনেদৰে উকা কাপোৰবোৰ কিনি মই নিজে নিজে ডিজাইন কৰি বনাই লওঁ। এযোৰ বগা, একেবাৰে বগাও নহয়, অকণমান শ্লাইট ক্ৰীম কালাৰ টাইপৰ। এয়া কিছুমানে এনেদৰেও পিন্ধে। তাৰপিছত মই এখন এয়া দুপট্টা লৈছোঁ। দুপট্টাখন অৰ্ডাৰ কৰিছিলোঁ মই এমাজনৰ পৰা। এতিয়া এই চুৰ্ণি, অসমীয়াত চুৰ্ণি বুলি কয়, এই চুৰ্ণিখনৰ পৰা মই এই ছাইডৰ পাৰিকেইটা ধুনীয়াকৈ উলিয়াই ল'ম। এয়া পিছফালে পিনেৰে টানি দিলে সূতাটো ধুনীয়াকৈ ওলাই যায়। এয়া চাওক, এয়া মই লেচখিনি সম্পূৰ্ণকৈ উলিয়াই ল'লোঁ চাৰিও ছাইডৰ পৰা। এতিয়া মই দুপট্টাখন এয়া জুখি লৈছোঁ, প্ৰায় 10 ইঞ্চকৈ পৰিছে। 3টা ভাগ কৰি লৈছোঁ, 1 2 আৰু এয়া 3টা ভাগ কৰি লৈছোঁ মই। এতিয়া ধুনীয়াকৈ জাপি ল'ম, যাতে লৰচৰ নহয়, তাৰপিছত পিছলি যায়। তাৰ বাবে এয়া মই ওজন থকা কিতাপ দুখন দি লৈছোঁ। তাৰপিছত এনেদৰে কাটি গৈছোঁ দুয়ো ছাইডে একেলগে। এয়া কাটি হৈ গ'ল। মই দীঘলে কাটি লৈছোঁ। এয়া চাওক, এনেদৰে চাদৰৰ মই ফাৰ্ষ্টতে মৰিকেইটা মাৰি লৈছোঁ, গতিকে মই গুঠি ল'ম। এয়া তাৰপিছত এয়া মেখেলাখনৰ এটা ছাইড মই ধুনীয়াকৈ চিলাই কৰি লৈছোঁ। তাৰপিছত পাৰিটো ধুনীয়াকৈ যিটো কাটিছিলোঁ দুপট্টাৰ পৰা, সেইটো মই এনেদৰে এফালৰ পৰা লগাই যাম, ধুনীয়াকৈ চিলাই কৰি যাম। এয়া চাওক, এয়া দেখিছে, এইটো উল্টা ছাইড। এয়া আপোনালোকে বিচাৰিলে এনেদৰে উল্টা ছাইডে চিলাই কৰি তাৰপিছত ঘূৰাই দিব ফ্ৰণ্ট ছাইডত, এনেদৰে চিলাই কৰিব পাৰে। বা এয়া সূতাবোৰ ওলাই যাব ন, এনেদৰে মুৰি মাৰি ল'বও পাৰে। এয়া দেখিছে, এনেদৰে প্ৰথমতে মেখেলাখন চিলাই কৰিলোঁ। মই প্ৰথমতে এনেদৰে মেখেলাখন তলৰ ছাইড যিটো আছে সেইটো ছাইড ধুনীয়াকৈ এনেদৰে চিলাই কৰি লৈছোঁ। এয়া আপোনালোকে জানেই কেনেদৰে মেখেলা চিলাই কৰে। এয়া মই অকণমান দেখুৱাই দিছোঁ, এনেদৰে মুটুকাই লৈ এফালৰ পৰা চিলাই কৰি যাম, যিগতিকে চিল্কি হয়, প্ৰিমিয়াম কোৱালিটিৰ মিক্স পাট হয়, বহুত চিল্কি হয়। এয়া এনেদৰে চিলাই কৰি গৈছোঁ মই। এয়া হৈ গ'ল চিলাই কৰা। মই গোটেইখিনি দেখুওৱা নাই, দেখালে ভিডিঅ'টো এনেই বহুত দীঘল হৈছে আৰু দীঘল হৈ যায়। এয়া এণ্ডটো ধুনীয়াকৈ মাৰি লৈছোঁ শেষৰখিনি। তাৰপিছত এয়া মই পাৰিটো এনেদৰে ফ্ৰণ্ট ছাইডে লগাই লৈছোঁ। এয়া চাওক, এনেদৰে এফালৰ পৰা লগাই যাব আপোনালোকে, অকণমান মুৰি মাৰি দিব। তাৰপিছত এনেদৰে চিলাই কৰি গৈ থাকিব। এয়া দেখিছে, চিলাই কৰি হৈ গ'ল মোৰ। এয়া আপোনালোকেও এনেদৰে চিলাই কৰি ল'ব। ইয়াতে মই এটা ৰঙা পাৰি লগাই দিম পিছত। ৰঙা কাপোৰ, চিল্কৰ কাপোৰ এটুকুৰা আনি থৈ দিছোঁ। এয়া দেখিছে, এয়া মোৰ চিলাই কৰি হৈ গ'ল। এতিয়া গোটেই মেখেলাখন মই এয়া মুৰি মাৰি আছোঁ। এয়া হৈ গ'ল, এয়া মেখেলাখন ৰেডি হৈ গ'ল। এয়া যিখিনি মানে দীঘলকৈ কাটি লৈছিলোঁতো, অকণমান ৰৈ গৈছে, এক্সট্ৰাখিনি মই কাটি উলিয়াইছোঁ। এয়া এখন মেখেলাখন ৰেডি হৈ গ'ল। ইয়াতে মই প্ৰথমতে এনেকৈ ৰাখিম বুলি ভাবিছিলোঁ, তাৰপিছত উকা লাগিলে, তাৰপিছত ৰঙা পাৰি এটাও লগাই দিছোঁ। ঠিক মেখেলাখনৰ দৰে চাদৰখনতো দুয়ো ছাইডে মই তেনেদৰে
দুপট্টাখনৰ যিটো কাটি লৈছিলোঁ পাৰিখিনি সেইখিনি লগাই লৈছোঁ। তাৰপিছত দুপট্টাখনৰ যিখিনি লেজ ওলাইছিলে সেইখিনি মই ছাইড পাৰি হিচাপে লগাই দিছোঁ। আপোনালোকে বিচাৰিলে বেলেগ পাৰিও লগাব পাৰে। এতিয়া মই অকণমান ইয়াৰ ৰঙা কাপোৰ কাটি এনেদৰে লগাই লৈছোঁ আৰু উকা যেন দেখিলে উকা যেন লাগিছে, তো সেইকাৰণে। আৰু গোটেই গাটো মই চিম্পলেই ৰাখিছোঁ। এয়া মন্দিৰ চন্দিৰে নিবলৈ ভাল, গতিকে দুৰ্গা পূজা আহি আছে, ভাদ মাহত নাম আহি আছে, তো এনেকুৱা বগা কাপোৰ এযোৰো বহুত জৰুৰী হয়। এয়া হৈ গ'ল চিলাই কৰি ৰেডি। শেষত এনেকুৱা হৈ গ'ল দেখিবলৈ। যদি মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, ফ'ল' এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকটো ফ'ল' কৰি দিব। থেংক ইউ।